হয় আপোনালোকক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ জ্ঞাতিবৰ্গক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমি হাজাৰ হাজাৰ মানুহ উপস্থিত হোৱাৰ কাৰণ এটাই যিহেতু আগন্তুক আমাৰ কি কয় ইলেকশ্যন আহি আছে 2 নম্বৰ কথা হ'ল আমাৰ চৰকাৰে কোনো ধৰণৰ আমাৰ লগত আমাৰ যি জীৱনশেখৰ ডাঙৰীয়া তেখেতসকলৰ কোনো ধৰণৰ এতিয়ালৈকে আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হোৱা নাই আৰু লগতে আমাৰ যি প্ৰাপ্য দাবী ST আৰু জনজাতিকৰণ যি আমি আন্দোলন আজি দেখিছে আমাৰ হাজাৰ হাজাৰ মানুহ জনতা ওলাই আহিছে আৰু এটা কথা আপোনালোকক ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আৰু আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে জনাব খুজিছোঁ যে ইয়াতকৈ আমি বিবহ মানে ভয়াৱহ আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী এতিয়ালৈকে শান্তি হ'বলৈ আৰু শান্তি হৈ বহি নাথাকে গতিকে আমাৰ জনগণ এতিয়া জাগিছে কোচ ৰাজবংশী জনগণ জাগি উঠিছে আৰু চুপ হৈ বহি নাথাকে গতিকে আমি ইয়াতকৈ গোটেই অসম ধৰি আৰু বিহাৰ বেংগল গোটেই আমি আজৰি সামৰি লৈ বৃহত্তৰভাৱে আন্দোলন কৰিম বুলি আমি আমাৰ কোচ ৰাজবংশী জ্ঞাতিবৰ্গসকলে আহ্বান কৰিছে আৰু আজি আমাৰ এই ৰৌতাস্থিত ৰংগমঞ্চৰ পৰা আমাৰ ৰৌতা ব্লক যি ব্লক আছিলে তাতে আমি পদযাত্ৰা আৰু যি আমাৰ ন্যায্য দাবী জনজাতিকৰণ আৰু ST কমতাপুৰ দাবী লৈ আমি পদযাত্ৰা আৰু ৰেলী কৰিছিলোঁ গতিকে আমাৰ সকলো ৰাইজ হাজাৰ হাজাৰ ইয়াতে উপস্থিত হৈছে ইয়াতকৈ আমি আৰু ভয়াৱহ সৃষ্টি কৰিবলৈ আমি সাজু আছোঁ 2026 চনৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ এই STকৰণ বা জনজাতিকৰণলৈ কি স্থিতি দেখিছে হিমন্ত বিশ্ব শৰ্মা হয় তেখেতে আমাৰ ভুৱা প্ৰতিশ্ৰুতি দিছে বুলি আমি অনুভৱ কৰিছোঁ যিহেতু আমাক কেইবাবাৰো মাতিছিলে আমাৰ সংগঠনৰ লগত আলোচনা হৈছে গতিকে আমাৰ ডাঙৰীয়া জীৱন সিঙৰ ডাঙৰীয়া ছাৰৰ লগত 7 বাৰকৈ আলোচনা হৈ গ'ল 7 বাৰকৈ আলোচনা হোৱাৰ পাছতো আমি একো ইয়াতে কি কয় ফল নাপালোঁ যিহেতু সাক্ষাৎ হোৱা নাই এতিয়ালৈকে সেইটোৰ কাৰণে আমি বৃহত্তৰভাৱে আৰু ইয়াতকৈ তীব্ৰ গৰিহণাৰে আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সকলোকে নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ নহয় তেনেহ'লে বিজেপিৰ প্ৰতি আপোনালোকৰ কি স্থিতি থাকিব হয় বিধানসভা ইলেকশ্যনৰ আগত যদি আমাৰ ST আৰু জনজাতিকৰণ যদি দাবী উত্থাপন নকৰে সংসদত ইয়াতকৈ আমি বৃহত্তৰ আন্দোলন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহি নাথাকে বয়কট কৰা হ'ব হয় আমি বিজেপিক আখুৱাই মানে ইয়াৰ পৰা আঁতৰাই দিম বুলি ভাবিছোঁ আমি বিজেপিক কেতিয়াও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ছাপোৰ্ট নকৰে আৰু ভোটো নিদিয়ে